Hi friends, good evening. মই লিখিতা পুনৰ মোৰ অন্য এটা ভিডিঅ' আপোনাক স্বাগতম জনাইছো। আজি মই সন্ধিয়া সময়ত কিয় ভিডিঅ'টো বনালো সো আহিবলগীয়া হ'ল আপোনাক তাকে মই দেখাই আছো। মই আজি যেহেতু দেওবাৰ আৰু কাইলৈ যেহেতু সোমবাৰ আৰু জানিছেই আজি 13 নৱেম্বৰ আৰু কাইলৈ যেহেতু 14 নৱেম্বৰ কাইলৈ কি দিৱস আছে আপোনালোকে নিশ্চয় জানেই 14 নৱেম্বৰ তাৰ উপলক্ষে 14 নৱেম্বৰ শিশু দিৱসৰ উপলক্ষে মই আজি এই ভিডিঅ'টো বনাইছো। কাইলৈ ভিডিঅ' বনাম সো চাই থাকিব। আমাৰ গাঁৱতে সৰুকৈ এখন প্ৰগ্ৰাম অনুষ্ঠিত কৰা হৈছে আৰু তাৰে অকমান মই ভিডিঅ' আপোনালোকক আগবঢ়াম চাই থাকিব। আজি যেহেতু সন্ধিয়া সময়ত আহিলো কি কাৰণে আহিলো আপোনালোকক মই দেখাই আছো। আজি যেহেতু দেওবাৰ আছিল আমাৰ গোটৰ যেহেতু মই গোটত আছো আত্মসহায়ক গোটত আৰু সেই গোটৰ মিটিং মানে আছিলে মোৰ মাহী ঘৰত মানে মিটিংলৈ যাওঁতে মাহীৰ নাতিনীজনী বহুত ধুনীয়া নাচে। তাৰে মানে কাইলৈ 14 নৱেম্বৰ শিশু দিৱস গাঁৱতে যেহেতু মানে সৰুকৈ অনুষ্ঠিত আৰু পাতিছে ফাংচন তাত নাচিবৰ বাবে এটা ধুনীয়া নৃত্য তেওঁ শিকি আছে তাকে মই আপোনাক অকমান ভিডিঅ' ক্লিপটো দেখাব বিচাৰিছো। প্লিজ পিছলৈ চাই থাকিব অকনো স্কিপ নকৰাকৈ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো চাওঁ। निशब्द सदा ओ गंगा तुम गंगा बहती हो নহয় চুচৰিব লাগে যে লেতেৰা হ'ব বুলি হেৰি দিছে। गंगे जननी नव भारत में भीष्म रूपी सुत समर जी जनती नहीं हो क्यों करे हाहाकार निशब्द सदा गंगा কোনবা বেয়া হৈছে আপোনালোকে দেখিলে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিল তেনে লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা কওঁ তাইৰ নামটো হৈছে নিত্যাংগনা গগৈ। তাই আমাৰ শদিয়াত প্ৰায় ফাংচনতে মানে ফাৰ্ষ্ট পুৰস্কাৰ লৈ আহে আৰু আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো। যদি চাই ভাল লাগিল তেনেহ'লে ধন্যবাদ।